बड'ल मुलुगसोलोंसालि आनजाद ग्रेजुवेटनि थामथि सेमेस्टारनि आनजाद रिजाल्टखौ लाना फरायसाफोरा खुद्रिखांदों। रिजाल्ट ग्रेड चिटआव लाथिख' नम्बर मोननायखौ सोमोनांदों फरायसाफोरा। सबरे नम्बर शून्य शून्य आमिতো পৰীক্ষাত লিখিছো কিবা এটা হলে 1 নম্বৰ হলে 2 নম্বৰ হলে আমি পাব লাগিব। এনে 00 আহিছে মানে তাত নম্বৰ বৰ্তমান অহা নাই, সব 00 আহিছে আৰু ফেল বুলি আহিছে আৰু দেখাটো ভালে আছিল কিন্তু ইটাৰে কি কম বেগ লাগি গৈছে, দুখ লাগি গৈছে আৰু फिननाय बिलाइखौ गोदानै नायफिननांगौनि थाखाय फरायसाफोरनि दाबि। পুনৰ নিৰীক্ষণ কৰিব লাগে বহিবোৰ আৰু আমাক সঠিক ৰিজাল্টটো দিব লাগে। আমাৰ পৰীক্ষাৰ বহিটো আৰু নিৰীক্ষণ কৰিবই লাগিব। बाक्सानि निखासियाव बड'लेण्ड मुलुगसोलोंसालिनि बिबानगिरिनि हेंथायै फरायसाफोरा सोमावसारदों। फरायसाफोरनि जिउखौ लानानै खेला गेलेनायनि अजद दैखांदों। मख'नो गोनांदि समबारखालि बड'लेण्ड मुलुगसोलोंसालिनि बिबानगिरिया डिग्रीनि 3rd सेमिस्टारनि आनजादनि फिथाइखौ फोसावदोंमोन। नाथाय आनजादनि फिथाइ फोसावनायनि उनावनो फिनजाथाय सोमजिदों। बाक्सा जिल्लानि निखासियाव थानाय ज्ञानीपीठ डिग्री फरायसालिनिफ्रायबो बड'लेण्ड मुलुगसोलोंसालिनि सिङाव गासै सा 361 फरायसाफोरा आनजाद होदोंमोन। नाथाय गासै 361 फरायसाफोरनि गेजेराव गासै सा 57 फरायसाफोराल' उथ्रिसारनो हानायनि सोलायै गासै सा 296 फरायसाफोरा फेल जानाङो। जायनि थाखाय दिनै निखासि ज्ञानीपीठ डिग्री फरायसालिमाया गोमखाङो। फरायसालिमानि फरायसाफोरा आनजादनि फिननाय बिलाइखौ फिन नायबिजिरनांगौनि दाबिजों गोख्रों सोमावसारनाय हाबाफारि लायो। लोगोसे फरायसाफोरा बे बिथिङाव रायजो सरकारनि गिबि मन्थ्रि हिमन्त बिश्व शर्मा आरो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि आखाइ होनायखौ हास्थायदों। मख'नो गोनांदि बड'लेण्ड मुलुगसोलोंसालिनिफ्राय आनजाद लिरनाय खमैबो 12,000 फरायसाफोरनि गेजेराव गासै 3,000 सो फरायसाफोरा उथ्रिसारनो हादों। আমাৰ ইয়াতে বহুতো ষ্টুডেণ্ট মানে কি বেগ লাগিছে আৰু বহুত ষ্টুডেণ্টৰ পৰীক্ষা বহুত ভালে হৈছিলে আৰু মোৰো মানে বেগ লাগিছে আৰু মই পৰীক্ষা বহুত ভালদৰে দিছিলোঁ। সেই হিচাপে মানে কি আমাক আৰু পুনৰবাৰ মানে বহি চাব লাগে, পুনৰ নিৰীক্ষণ কৰিব লাগে, সেইটোৱে মই বিচাৰোঁ। আৰু আমাৰ বড'লেণ্ড ইউনিভাৰ্চিটিত 12,000ৰ ওপৰত মানে ষ্টুডেণ্ট আছিলে, তাত 3,000 মান ষ্টুডেণ্টে পাছ কৰিছে আৰু বাকী গোটেই ষ্টুডেণ্টৰ বেগ লাগিছে আৰু সেইটো এনেকৈতো ইমান হ'ব নোৱাৰে। আৰু মোৰ ওপৰতো মোৰ এইখিনি কনফিডেঞ্চ আছে আৰু বহুতো ষ্টুডেণ্ট আছে বহুত ভাল হৈছে পৰীক্ষা, কিন্তু এনেকুৱা বহুত মানে কি বেগ লাগিছে, কিছুমানৰ 5খনত বেগ আহিছে, কিছুমানৰ 4খনত বেগ আহিছে, এনেকৈতো হ'ব নোৱাৰে। তাৰমানে তাৰে কাৰণে আমি মানে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক অনুৰোধ জনাইছোঁ যে আমাক পুনৰ নিৰীক্ষণ কৰিব লাগে বহিবোৰ আৰু আমাক সঠিক ৰিজাল্টটো দিব লাগে, সেয়ে আশা কৰিছোঁ। আৰু নম্বৰটো এনে 00 আহিছে, মানে তাত নম্বৰ বৰ্তমান অহা নাই, সব 00 আহিছে আৰু ফেল বুলি আহিছে আৰু মানে ইউনিভাৰ্চিটিৰে গাফিলতি। কাৰণ এতিয়ালৈকে আমি প্ৰথম আছিলোঁ বড'লেণ্ড ইউনিভাৰ্চিটিত আৰু আমাৰ বৰ্তমানলৈকে কিতাপে ওলোৱা নাই। তথাপিতো আমাক ছাৰসকলে ধুনীয়াকৈ নোট দিছে, আমি সদায় ক্লাছ এটেণ্ড কৰোঁ। তাৰপিছত আমি সেই নোটবোৰ চাই আমি ঘৰত পঢ়োঁ, ষ্টাডি কৰোঁ। তাৰে ফলততো আমাৰ বহুত ভাল মানে কি আমি ভালকৈ কৰিছোঁ। কিন্তু বড'লেণ্ড ইউনিভাৰ্চিটি কি কৰিছে এইটো ক'ব নোৱাৰোঁ। আৰু তেখেতসকলে হয়তো মানে ইউনিভাৰ্চিটিখন লৈছে কিন্তু ইমান চাম্ভালিব পৰা নাই বুলি মোৰ এটা বিশ্বাস। একেবাৰে পুনৰ নিৰীক্ষণ কৰিব লাগে, কাৰণ বহুতো ষ্টুডেণ্টে আমি ঘৰত গালি খাব লগা হৈছে, ভাবিছে আমি মানে এনেকুৱা কি কৰিলোঁ। বা আমাৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট বহুত ভাল আছিলে, মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ভাল আছিলে, কিন্তু এতিয়া আমাৰ কি ইয়াতে আহি এনেকুৱা হৈছে। তাৰমানে একেবাৰে এইটো মানে হেতালি খেলিছে তাৰমানে, কিয় কাৰণ ভৱিষ্যত কথা আছে তো। আৰু যিটো ধৰক কিছুমান ল'ৰাই ফেইল কৰিছে বা কোনোবাই এজন দুজনে ফেইল কৰিছে, ইয়াৰ পৰীক্ষা বেয়া হৈছে ফেইল কৰিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু 90% ষ্টুডেণ্টে ফেইল কৰিব নোৱাৰে। সেইটোৱে মই মানে ক'ব বিচাৰিছোঁ। আৰু প্ৰমোদ বড়ো ছাৰকো ক'ব বিচাৰিছোঁ যে তেখেতে অলপ গুৰুত্ব দিয়ক বড'লেণ্ড ইউনিভাৰ্চিটি, নহ'লে বড'লেণ্ড মানে কি BTADত অল ষ্টুডেণ্টৰ মানে কি ভৱিষ্যত একেবাৰে অন্ধকাৰলৈ ঠেলি নিয়াৰ মানে এটা প্ৰতিশ্ৰুতি কৰি আছে যেন মই বিচাৰোঁ। আৰু আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ পৰে, এই জ্ঞানপীঠ ডিগ্ৰী কলেজৰ আমাৰ 3rd চেমৰ আমি ফাইনেল এক্সাম দিছিলোঁ। ফাইনেল এক্সামত আমাৰ 57 জন পাছ হৈছে, বাকী আমি 296 জন আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজৰ পৰা ফেল হৈছে। বেগ লাগিছে চবৰে, আৰু বেগ লাগিছে ঠিকে আছে, কিন্তু চবৰে নম্বৰ শূন্য শূন্য। আমিতো পৰীক্ষাত লিখিছো কিবা এটা হলে 1 নম্বৰ হলে 2 নম্বৰ হলে আমি পাব লাগিব। আমাক মানটো বড়ো ইউনিভাৰ্চিটিয়ে স্বীকাৰ কৰিব লাগিব। আমাৰ
আমাৰ পৰীক্ষাৰ বহিটো আৰু নিৰীক্ষণ কৰিবই লাগিব আৰু আমাৰ কলেজ মাত্ৰ নহয় এই BTC এৰিয়াত বিভিন্ন কলেজ যেনেকৈ মুছলপুৰ কলেজ হওক বৰমা কলেজ হওক বৰবৰী কলেজ ধমধমা কলেজ এইবিলাক চবতে এনেকুৱাই হৈছে আমাক ন্যায় লাগিবই কিমান গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আমি 361 জন আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজৰ টোটেল আছিল 296 জন ফেইল আৰু 56 জন আমি পাছ হৈছো আমাক ন্যায় লাগিব আমাৰ নিৰীক্ষণ প্ৰক্ৰিয়া আৰু কৰিব লাগিব ভালকৈ কৰিব লাগিব যাতে মুখ্যমন্ত্ৰী মহোদয় আকৌ আমাৰ বহিখিনি নিৰীক্ষণ কৰে আৰু আমাক ভৱিষ্যতটো আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ বেগ লাগিছে তাকে বহুত দুখ হৈ আছো এতিয়া মানে ক'ব লগা একো নহয় আৰু মানে তোমাৰ কি হৈছে মোৰ বেগ আহিছে চাৰিটা ছাবজেক্টত বেগ আহিছে মোৰ কি ভাবিছিলে মানে কেনেকৈ লিখিছিলে কিমান লিখিছিলে মই ভাবিছিলোঁ মানে ভালে হ'ব বুলি ভাবিছিলোঁ আৰু মানে এটা সেইটো বেগ হ'ব পাৰে কিন্তু এই চব বেগ নহয় আৰু মানে কিমান লিখিছিলে তুমি লিখাটো ভালে আছিল কিন্তু এতিয়া কি ক'ম বেগ লাগি গৈছে দুখ লাগি গৈছে আৰু মোৰ